Hello guys. Hey Valentine Day manaba aisu dei. Jokai naথাকিবি এইটো আছে লগত নাই ভেলেণ্টাইন ডে নাই বুঢ়া কালৰ মোহৰ ফকতীয়া খানা খাব আহিছোঁ এইটো আছে আৰু এটা আছে সেইফালে লুকাই ফটো মাৰি হা কেমেৰাৰ সন্মুখত নাহে ফকতীয়া খানা খাব পাম তো সেইকাৰণে আহিছোঁ আজি উপায় নাই সৰস্বতী পূজাত খিচিৰি খাবৰ কাৰণে এলপি স্কুল এখনত গেলোঁ বাচ্চাকেইটাক দেখি অলপ বেয়া লাগিল ইমান খৰধৰ কৰি সিহঁতে মানে ভোক লাগিছে অৱশ্যে সৰু ল'ৰা ছোৱালী কি বুলি কয় ঘৰত নোখোৱাকৈ আহিছে ৰাতিপুৱা পূজাৰ কাৰণে চবৰে আন্তৰিকতাৰে পূজা দিবৰ কাৰণে আহিছে আৰু ভোক লাগিছে এতিয়া অলপ তাত ভিৰ হৈ আছিলে কাৰণে সোনকালে তাৰ পৰা গুচি আহিলোঁ এতিয়া এই দুজনমান পালোঁ লগ এতিয়া জানাই ফকতীয়া খাম আৰু অলপ এনজয় কৰিম এই বাথৌ খেৰাই আহিছোঁ সেইদিন আহিছিলোঁ সেইদিন বাথৌ খেৰাই প্ৰগ্ৰাম এটা দিছিলোঁ লাইভ দুনিয়াৰ কপিৰাইট এনেকা কপিৰাইট আহিছে নহয় মোৰ লাল পৰি গৈছে পেজ চ' সেই ভিডিঅ' এটা ডিলিট কৰিব লগা হৈছে চ' আজি নতুনকৈ আৰু বাথৌ খেৰাই ভিডিঅ' এটা দেখাই আছোঁ ৰ'ব বাথৌ খেৰাইখন একবাৰ ভালকৈ দেখাম মোৰ বন্ধুবিলাকক এইখন বাথৌ খেৰাই ফটো ছেশ্যন চলি আছে তামাম লুকাই ফটো তোলে লাজ নালাগে সন্মুখত এই সৰু ল'ৰা ছোৱালী আহিছে বহুত এইবিলাক চব স্কুলৰ পৰা আহিছে এই হাঁহিছে ভণ্টি লাইভ দি আছোঁ এইটো ইয়াতে প্ৰগ্ৰামটো হয় সেইদিন ৰাতি যে দেখাইছিলোঁ সন্ধিয়া বাথৌ খেৰাইৰ এইটো প্ৰগ্ৰাম কৰা ষ্টেজটো আৰু এইফালে এইবিলাক হেৰিবিলাক আছে এই চোৱা ভিডিঅ'ৰ মাজতে এটা কল আহি গ'ল তো লাইভটো পোষ্ট কৰিব লগা হ'ল তো দেখালোঁ এই বহুত মানুহ আহি আছে এতিয়াতো এইখিনি হেৰি মানুহ চাৰিওফালৰ পৰা আহিয়ে আছে এইফালে কিন্তু অলপ পিছত বেছি ভিৰ হ'ব চাগে আমি সোনকালে ওলাম চবে ফটোশ্বুট কৰি আছে এইফালে সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে খেলিবৰ কাৰণে ধুনীয়া ঢোলনি চোলনি পূৰা একেবাৰে এনজয় কৰি আছে এই বাচ্চাবিলাক এই কণমানি ভাইটি ভণ্টিখনো আহিছে এইটো ল'ৰা ছোৱালীবিলাক আনিলে পূৰা ইয়াত খেলাব দিব পাৰি ইয়াত ট্ৰেইনো এখন আছে সেই পিনে আছে কিন্তু কেমেৰাটো যোৱা নাই দেখাই আছোঁ অলপ পিছত আৰু এইফালে চুইমিং পুলটো ইফালে আছে আৰু এনেইতো ফুটপাথটো ধুনীয়াকৈ সজাই থোৱা আছে কিন্তু আজি ব্লক কৰি দিছে এইফালে সন্মুখৰ ফালে ব্লক কৰি দিছে মানে মানুহ কিহৰ কাৰণে ব্লক কৰি দিছে নাজানো এইটো খোলা থাকে কিন্তু ইয়াৰ ফুটপাথটোৰ কাষে ধুনীয়া ফুল ৰুই থোৱা আছে বাথৌ খেৰাই মূল আকৰ্ষণ সেই পিনেহে আছে আৰু হৈছে ফটোশ্বুট হৈছে তোমাৰ ফটোশ্বুট হৈছে মই আহি আছোঁ গাইজ এতিয়াতো অকণমান দেখাই আছোঁ বাথৌ খেৰাইখন ইয়াৰ কেবিনবিলাক পূৰা নাম লিখা আছে বড়ো ভাষাত কিবা চেন খকা কিবা কি বড়ো লেংগুৱেজত বুজি নাপাওঁ দেই এনেকুৱাই আৰু আপোনাক স্পেচিয়েলবিলাক দেখাই আছোঁ এইফালে গেলেৰীটো আছে এইটো গেলেৰীৰ পৰা আৰু বিশেষ প্ৰগ্ৰাম চাবৰ কাৰণে ভাল আৰু বিশেষকৈ ইয়াত যদি প্ৰগ্ৰামবিলাক চাই থাকিব ভাল ইয়াত গেলেৰীৰ পৰা চাব পাৰি সেইফালেও কেবিন সেইদিনা শুনিছিলোঁ কিমান 15টা না কি কেবিনে আছে টোটেল 12টা না কিমান কেবিন এইফালৰ ভিউটো এনেকুৱা ইয়াতে কাৰ্পেট পাৰি দিয়ে কিন্তু কাৰ্পেটখন আজি নাই তলত কাৰ্পেট দি থোৱা থাকে কিন্তু কাৰ্পেটখন আজি নাই এয়ে হ'ল অৰিজিনেল ভিউটো এইখন মঞ্চখন তাৰ ৰাইট চাইডে এইফালে কেবিন এইবিলাক ইয়াত খোৱা লোৱা ব্যৱস্থা হয় অৰ্ডাৰ দিলে ইয়াত আজি সৰস্বতী পূজা উপলক্ষে আৰু ভেলেণ্টাইন ডে দুয়োটাই তাৰ কাৰণে সৰু ল'ৰা ছোৱালী আৰু কাপোলবিলাক বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবিলাকে বেছি আহিছে যি দেখিছোঁ মই
তো আৰু ইফালৰ ভিউটো হৈছে এনেকুৱা একেই ছেইম ভিউ দুইফালে। তাৰপিছত ইফালে গেলেৰীত কিবা কিবি আৰ্ট কৰা আছে, ইফালে বৰ ট্ৰেডিশ্যনেল কিবা কিবি আৰ্ট কৰা আছে আপোনালোকৰ। আৰু ইফালে গাড়ী পাৰ্কিংটো ইফালে সন্মুখত আহিয়ে ৰাইট চাইডে গাড়ী পাৰ্কিংটো নিশ্চয় চেঞ্জ হ'ব পিছত। সন্মুখৰ ফালে বহুত জেগা আছে, কিন্তু মানে কি এতিয়া সিফালে কমপ্লিট হোৱা নাই হেৰিবিলাক। এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে নিশ্চয়, কাৰণ বিল্ডিংবিলাক কমপ্লিট হোৱা নাই ফ্ৰণ্টৰ। তো পাৰ্কিং চাগে আগৰ ফালে হ'ব পাৰ্কিংটো, তথাপি এতিয়া বৰ্তমান ইয়ালৈকে দি থৈছে। ইয়াত বহি আপোনালোকে প্ৰগ্ৰাম চাব পাৰে, উপভোগ কৰিব পাৰে। ছেটাৰডে ছানডে হয়, প্ৰতি ছেটাৰডে ছানডে। আৰু এইটো কি লিখিছে, ৰেচপেকশ্যন ডেস্ক মে আই হেল্প ইউ। ইয়াত কোনোবাই অসহায় মানে কিবা বুজি নাপালে ইয়াত বুজাবৰ কাৰণেও মানুহ বহে চাগে। এইখন তাতে টেবুল ডেস্ক বহাই থৈছে। এইফালৰ ভিউটো দেখাই আছোঁ। এইফালে এইটো ফুটপাথটো দেখাই আছোঁ। তাৰপাছত ইফালে আছে ইউৰিনেল লেট্ৰিনৰ ব্যৱস্থা আছে গেলেৰীৰ পিছফালে। এইপিনে গ'লে হ'ল, এই গেলেৰীটোৰ পিছফালেৰে গ'লে চব ব্যৱস্থা পাব আপোনালোকে। আৰু ইফালে ফুটপাথটোৰে গৈ প্ৰথম লেফ্টত যাব লাগিব। কিটচেনটো দেখাই আছোঁ মই। এইটো হৈছে কিটচেন। এই কিটচেনৰ পৰা চব খানাবিলাক আহে। ইয়াত বহিলে এওঁলোকৰ মানুহ আছে, মানুহবিলাকে মানে হেৰি কৰে। এনেকুৱা 2-3জন মানুহ থাকে, তেওঁলোকে অৰ্ডাৰবিলাক লৈ যায় আৰু আনি দিয়ে খোৱা লোৱাবিলাক। তাৰপিছত এইফালে এনেকৈ এইটো ফুটপাথটো ধুনীয়াকৈ সজাই থোৱা আছে, পাৰ্কৰ দৰে একদম। পাৰ্কতকৈ অলপ ডেভেলপে আৰু ইয়াত চোৱা চিতা মানুহ কৰ্মচাৰীও বহুত থাকে। ইয়াত আপোনালোকে ফেমিলি লৈ আহিও ইয়াত হেৰি কৰিব পাৰে। কিবা যদি পাৰ্টি চাৰ্টি থাকে বা কিবা বাৰ্থডে কিবা কিবি চেলিব্ৰেট কৰিব বিচাৰে, এনেকুৱা কেবিন এটা ভাড়া লৈ ল'ব পাৰে। ভাড়াত লৈ ল'লে এদিনৰ কাৰণে, তাৰপিছত আপোনালোকে পাৰ্টিটো এনজয় কৰিব পাৰে। এনেকুৱা সৰু ঢোলানি বনাই থৈ দিছে ওচৰত কাষত। আৰু এইফালে এনেকুৱা ডেস্ক টেবুল আৰু চেয়াৰ এনেকুৱাও আছে। এইবিলাক ভাইটি ভণ্টিহঁত চবে পূজা উপলক্ষে ঘূৰিব আহিছে। ফটোশ্বুটত ব্যস্ত চবে। বেছিভাগে ফটোশ্বুটে কৰি আছে এতিয়ালৈকে। খোৱা মানুহ কমেই দেখিছোঁ। আহিছে কাপোল চাপোল। আজি চাগে স্পেচিয়েল কালচাৰেল প্ৰগ্ৰাম হ'ব পাৰে ভেলেণ্টাইন ডে আৰু হেৰি উপলক্ষে। মই খবৰটো লৈ জনাই আছোঁ আপোনালোকক। এইফালৰ কেবিন দুটা ভাল লাগিছে, ধুনীয়া লাগিছে। সেই দুটা সৰু কেবিন, ডাঙৰ নহয়, সৰু। ইয়াৰ পৰা আৰু ওচৰৰ পৰা প্ৰগ্ৰামবিলাক চাব পাৰি। আৰু আজি চাগে বেলুন চেলুন চব সজাই থৈছে। ভেলেণ্টাইন ডে বা সৰস্বতী পূজা উপলক্ষে কিবা প্ৰগ্ৰাম হ'ব পাৰে। এইবিলাক চব সজাই থোৱা আছে, বেলুন। তাৰপিছত এইটো মেইন প্ৰগ্ৰাম ইয়াতে হৈ থাকে। তাত বহুত ডাঙৰ গায়কো আহি থাকে। বিজয় কোনোবাই লিখিছে, মই মোৰ গাৰ্লফ্ৰেণ্ডক থৈ আহিছোঁ তাত ছাইডত। মই এটা ভিউ আপোনালোকক দেখাবৰ কাৰণে এইটো মানে হেৰি কি বুলি কয়, ভিডিঅ' কৰিব আহিছোঁ। দেখাই আছোঁ এই ফোন আহিছে আকৌ। ক'ত বা গ'ল, ফোন আহিছিল গুচি গ'ল। বিক্ৰম বড়ো, কোনোবা বাল্ডিং আছে যদি ক'বা। বাল্ডিং মানে কি ৰে, বুজা নাই ৰে। কি লিখিছে আপুনি, বুজা নাই দেই ভাষাটো। কি লিখিছে বাল্ডিং মানে কি? বেল্ডিং না বাল্ডিং?
ভালকে কমেণ্ট কৰাচোন বিক্ৰম দা কি লিখিছে আপুনি বুজা নাই মই ৱাৰ্ডটো ঠিক আছে মোক ফোন কৰি আছে এটা ফোন আহিছে অকমান পুছ হ'ব পাৰে কোনটোত সোমাইছিলো আমি হেল্ল' গাইছ অকমান পুছ কৰিব লাগিব অলপ পিছত আকৌ লাইভ আহিছো দেই ৰ মোক